Step up to the mic, gonna make it swing. Feel the rhythm in your bones, let the music sing. Got that pop in. Hi, hello, namaskar guys. কি খবৰ আপোনালোকৰ? মোৰ ভালেই দেই। আজি ৰাজাহাঁহ ঠিক কৰিছোঁ। আলহী আহিব যিহেতু আপোনাৰ মা আহিব, ভাইটি, তাৰপিছতে খুৰা পেহী ঘৰ পেহী জীয়েক আহিব আৰু পেহী ভনীয়েক এজনী আহিব, তাৰপাছতে পেহী আইতা আহিব। সেইটো কাৰণে আজি খানা ঠিক কৰা হৈছে। ৰাজাহাঁহ আনি ধুনীয়াকৈ কুটি বাচি লৈ বনাম আৰু এতিয়া লাহেকৈ আপোনালোকক দেখাই দিওঁ বোলো এবাৰ। তাৰপৰা খৰিকাটো দিছোঁ দেই। এনেকৈ ৰাজাহাঁহ এতিয়া এবছৰীয়া ৰাজাহাঁহটো মানে খৰিকাত দি খাবলৈ খুব টেষ্ট লাগে খাই খালোঁ। তাৰপৰা এইপিনে জুইত বনাব লৈছোঁ মানে আমাৰ কাৰণে আমি বনাইছোঁ। তাৰপৰা মা আইতা দুগৰাকী আছে যে সিহঁতৰ কাৰণে ভিতৰত বনাই আছে। এইটো আমাৰখিনিৰ কাৰণে বনাইছোঁ। জুইত বনাইছোঁ, মায়ে গেছত বনাই আছে। বাহিৰতে বনাইছোঁ আৰু বাৰান্দাত জুই ধৰি ধুনীয়াকৈ। জুইত বনোৱা মাংসটো টেষ্টেই বেলেগ খাবলৈ ন, বহুত ভাল লাগে খাই। আলহী সৰহ যিহেতু সেইকাৰণে এটা ৰাজাহাঁহ মাৰি আৰু ধুনীয়াকৈ খাওঁ আৰু বোলো আজি জুইত বনাই আছোঁ ধুনীয়াকৈ। গেছত বনোৱাটো ইমান টেষ্ট নালাগে, জুইত বনোৱাটো বেছি টেষ্ট লাগে খাই। জুই টেষ্টটো বেলেগ ন। বেলেগ বস্তু বাৰু একো নাই, কিন্তু মাংসটো সদায় জুইত বনাই খাব লাগে। মাংসটো বেছি টেষ্ট উঠে জুইত বনাই খালে মানে। এয়া জ্বলা ভাজিৰ কাৰণে বনাব লৈছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ আৰু দেই জ্বলা ভাজি। এয়া বাহিৰৰ ৰুমত আইতাহঁত খুৰাহঁত ল'ৰা ছোৱালীকেইটা, এয়া পেহী ছোৱালী এজনী আহিছে আৰু আছে বাহিৰত। তাৰপিছত এয়া খানা হৈ গ'ল ৰেডি, খাবলৈ দি আছোঁ এতিয়া। আলহী বেছি কাৰণে এয়া পাততে দিছোঁ, পাততে খাইছে। বৌহঁতে খাই আছে। এইফালে আৰু মা দেখুৱাবলৈ নহ'লে সিহঁতে। এইফালে ভাইটি